গৰাকী চতুৰ্থ শ্ৰেণীৰ কৃষ্টি দাস, তৃতীয় শ্ৰেণীৰ দীপা নাথ আৰু দ্বিতীয় শ্ৰেণীৰ ঋতিৰাজ দাস। খুব ভাল পৰিৱেশ কাম কৰিবৰ বাবে খুব ভাল লাগে আৰু স্কুলখনেও যেনেকৈ এটা চিনাকি দিছে। এইখন স্কুলৰ পৰা ওলাই গৈছোঁ আজি যিখন মোৰ কৰ্মস্থলী নিউজ লাইভত এজ এ নিউজ এংকাৰ মই কাম কৰি আছোঁ। মানুহে চিনি পায়, দুই এগৰাকীও আচাৰ্য যেনেকৈ কৈছে, কোনোবাই হয়তো চিনি নাপায়, কোনোবাই চিনি পায়, কিন্তু যিখিনি চিনাকি দিছে মোৰ কৰ্মস্থলীও দিছে আৰু সেয়াও মই পাহৰিব নোৱাৰোঁ, সেয়া উল্লেখ কৰিব লাগিব। খুব ভাল লগা এটা প্ৰফেশ্যন। আৰু যে আচাৰ্য কৈছে আগতে কবিতা আবৃত্তি কৰিছিলোঁ, আজিকালি বা হয়নে নহয় নাজানো, আগতে কবিতা আবৃত্তি নহয় আচাৰ্য, প্ৰাৰ্থনাৰ সময়ত মানে বাতৰি যে পঢ়া আছিলে, হয় ন? মানে অসমীয়া বাতৰি কাকতৰ প্ৰায় তাৰপিছত তাৰ পৰা মানে যিখিনি মূল বাতৰি সেইখিনি মানে আমাক বহী এখনত লিখি আনিব দিয়ে ঘৰৰ পৰা আৰু আনি স্কুলত মানে প্ৰাৰ্থনা শেষ হোৱাৰ পাছত সেই বাতৰি পাঠ কৰিব দিয়ে। আৰু মই ভাবোঁ মই চাগে অকণমান স্পষ্টকৈ পঢ়িব পাৰোঁ আৰু মানে ডাঙৰ মোৰ মাতটো, সেইকাৰণে বেছিভাগ সময় সেই পালটো মোৰেই পৰিছিল। মানে একদম চিঞৰি চিঞৰি পুৰা বাতৰি পঢ়োঁ মানে। আৰু তাৰপিছত বাতৰি পঢ়ি থাকোঁতে কিন্তু কেতিয়াও সপোনত ভবা নাছিলোঁ যে মই গৈ পেলাই মোৰ চাকৰিটোৱে বাতৰি পঢ়া হ'ব, কিন্তু তেতিয়া ভবা নাই। কিন্তু তাৰপিছত হয়তো ক'ৰবাত মানে মোৰ ভিতৰত মূৰৰ ভিতৰত এইটো কথা চলি আছিল নেকি যে পঢ়ি পেলাই কিন্তু বেয়া নালাগে আৰু মই এনেও পাছ কৰিব পঢ়ি ভালেই পাওঁ। তাৰপিছত গৈ কিন্তু ডক্টৰ ইঞ্জিনিয়াৰ হ'ম বুলি কিন্তু ভবাই নাই, পঢ়াই নাই হ'ম ক'ৰ পৰা। কিন্তু তাৰপিছত গৈ বেলেগ বেলেগ ভাবিছিলোঁ, কেতিয়াবা ভাবোঁ অভিনেত্ৰী হ'ম, কেতিয়াবা ভাবোঁ কিবা বেলেগ হ'ম। তাৰপিছত কিন্তু গৈ পেলাই মাছ কমিউনিকেশ্যন কৰিলোঁ আৰু মোৰেই চাগে ভাগ্য ভাল আছিলে যে প্ৰথম ইণ্টাৰভিউ য'তে দিছোঁ, প্ৰতিদিন টাইমতো দিছোঁ, 11মান মানুহৰ মাজত ময়ে পালোঁ। নিউজ লাইভতে যিটো যেতিয়াই দিছোঁ প্ৰথমতেই পালোঁ, তো খুব ভাল লাগিছিলে। কিন্তু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে মোৰ নিজৰ জীৱনৰ যিবিলাক অভিজ্ঞতা মই যিবিলাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, মই ইমান মানে আপোনালোকক পৰামৰ্শ দিব পৰা হোৱা নাই। যেতিয়া স্কুলত বহুত বেছি দৌৰিব পাৰিছিলোঁ, এতিয়া যেতিয়া নিউজত হিমা দাসৰ নিউজ পঢ়োঁ ন, মাক ফোন কৰি সদায় গালি পাৰোঁ যে মোৰ প্ৰতিভাখিনি মায়ে কিয় দেখা নাপালে। তেতিয়া যদি গম পালে হয় ময়ো কিজানি হিমা দাসৰ নিচিনা যে দৌৰিব পাৰিলোঁ ন, আচলতে দৌৰিছিলোতো ঠিকছে ময়ো। ৰাতিপুৱা 5টা বজাতে উঠি মাৰ লগত প্ৰেক্টিছতো যাওঁ, মায়ে মৰ্ণিং ৱাক কৰে আৰু লগতে জোতাযোৰ পিন্ধি মই ঠিকছে দৌৰোঁ, মানে স্কুলত বেষ্ট খেলুৱৈ মই হ'ব লাগিব। কিন্তু মায়ে পাত্তাই নিদিলে এইটো কথা। বেষ্ট খেলুৱৈ সিমানটো থাকিল, স্কুলতে থাকিল, স্কুলো শেষ, মোৰ খেলো শেষ। তাৰপিছত বেলেগ কিবা কিবি নাটক কৰিলোঁ বজালী কলেজত গৈ, সেয়াও এখন মানে তাত নাট্য নগৰী, শিক্ষা নগৰী, গতিকে তাত নাটক নজনা মানুহক নাটক শিকাই দিয়ে। তাতে গৈ বজালী কলেজৰ কৃপাতে গৈ মই ইউনিভাৰ্চিটিত বেষ্ট এক্ট্ৰেছ হ'ব পাৰিছিলোঁ। কিন্তু স্কুলত থাকোঁতে ইমান ভাল নাটক কৰা নাছিলোঁ, কাৰণ গমেই নাপাইছিলোঁ নাটক যে কৰিব পাৰিম চাগে তেনেকুৱা আৰু সাংঘাতিক ভাল লাগিছে এই নিকেতনত আহি, ছাত্ৰ ছাত্ৰীসকলৰ মাজত আহি। যেতিয়াই চান্স পাওঁ তেতিয়াই মই স্কুলখনত আহিবৰ কাৰণে মানে এটা চান্সো মই নেৰোঁ, আহোঁৱেই আৰু সাংঘাতিক সদায় মিছ কৰোঁ। এতিয়া খুব ভাল লাগিছে, ভাল লগা পৰিৱেশ এটাৰ মাজত ইমান ধুনীয়াকৈ সকলোৱে আছে। তথাপি এতিয়া মানে দুখন স্কুলতেই শিক্ষাৰ্থী আছে, দুটা স্কুলতে চলি আছে, কাৰণ সেইখন স্কুলত থাকোঁতে সেইখনৰ ল'ৰা ছোৱালীবিলাকৰ এইখন স্কুললৈকে বহুত দূৰ হৈ গ'ল। এতিয়া কিন্তু আমি চৰ্চাৰ ঘৰতে পঢ়ি আহিলোঁ। 30,000 শিক্ষানুষ্ঠান আছে। এই শিক্ষানুষ্ঠানবোৰত প্ৰায় 3 লাখ আচাৰ্যই প্ৰায় 50 লাখ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আছে। অসমতো শিশু শিক্ষা সমিতি অসমৰ অধীনত বৰ্তমান 558খন বিদ্যালয় আছে। এই বিদ্যালয়সমূহত প্ৰায় 1,71,244 গৰাকী ছাত্ৰ ছাত্ৰী, 9,226 গৰাকী আচাৰ্য আছে ছাত্ৰ ছাত্ৰী। বৰ্তমান আমাৰ নিকেতনত অংকুৰ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰায় 900 গৰাকী ছাত্ৰ ছাত্ৰী আছে। যেহেতু নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে, এই সংখ্যাটো অলপ সলনি হ'ব পাৰে। আমাৰ নিকেতনৰ দুটা চহৰ, পুৰণি চহৰ আৰু নতুন চহৰ। পুৰণি চহৰত অংকুৰৰ পৰা 6ষ্ঠ শ্ৰেণীলৈ আছে। এই বছৰ আমি 6ষ্ঠ শ্ৰেণী আৰম্ভ কৰিছোঁ আৰু নতুন চহৰত অংকুৰ মুকুল প্ৰথম আৰু 6ষ্ঠৰ পৰা 10ম শ্ৰেণীলৈ আছে। আচাৰ্য আমাৰ নিকেতনত মুঠ 41 গৰাকী আচাৰ্য আছে। আচাৰ্য 29 গৰাকী আৰু আচাৰ্য 12 গৰাকী আৰু কৰ্মচাৰী 12 গৰাকী। হাইস্কুল শিক্ষান্ত পৰীক্ষা আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে 1999 চনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে। বিগত 23টি বছৰত আমাৰ নিকেতনৰ পৰা 1413 গৰাকী
ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। তাৰোপৰি এতিয়ালৈকে 13গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 2020 চনত আমাৰ নিকেতনত মুঠ 53গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এই 53গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 39গৰাকীয়ে প্ৰথম বিভাগ, 13গৰাকীয়ে দ্বিতীয় বিভাগ আৰু মাত্ৰ এগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ 100%। ইয়াৰ ভিতৰত 9টি ডিষ্টিংশ্যন, 11টি ষ্টাৰ আৰু 11টি লেটাৰমাৰ্ক নম্বৰ আছে। এইখিনিতে আনন্দৰে উল্লেখ কৰিব বিচাৰিছোঁ যে 2020 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5গৰাকী ছাত্ৰ ছাত্ৰী ক্ৰমে প্ৰীতম লকৰ, বিশাল প্ৰতিম শৰ্মা, যুৱৰাজ দাস, জিলমিল শইকীয়া আৰু ছালমান আজমিনে গণিত বিষয়ত 100% নম্বৰ লাভ কৰি নিকেতনলৈ সুনাম কঢ়িয়াই আনিছে। 2021 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ নিকেতনৰ পৰা 82গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। এই 82গৰাকীৰ ভিতৰত 72গৰাকীয়ে প্ৰথম বিভাগ আৰু 10গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ 100%। ইয়াৰ ভিতৰত ডিষ্টিংশ্যন 21, ষ্টাৰ 16 আৰু 200টি লেটাৰ নম্বৰ আছে। এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে সংগীতা শৰ্মাই গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ত 100% আৰু মহম্মদ ইৰফান হুছেইনে গণিত বিষয়ত 100% নম্বৰ লাভ কৰিছিল। এই হিচাপতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আটাইগৰাকী ছাত্ৰ ছাত্ৰীকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। বাৰ্ষিক উৎসৱ 2020 চনত অনুষ্ঠিত হোৱা 32তম বাৰ্ষিক উৎসৱ 20 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে 6দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল। নিকেতনৰ দুটা চহৰতে বাৰ্ষিক উৎসৱ উপলক্ষে বিভিন্ন কাৰ্যক্ৰম অনুষ্ঠিত হয়। নিকেতনৰ নতুন চহৰত পতাকা উত্তোলন কৰে নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত দিলীপ ডেকাদেৱে আৰু পুৰণি চহৰত পতাকা উত্তোলন কৰিছিল নিকেতন পৰিচালনা সমিতিৰ উপসভাপতি শ্ৰীযুত প্ৰভাষ চন্দ্ৰ গোস্বামীয়ে। নতুন চহৰৰ শাৰীৰিক প্ৰদৰ্শন আৰু ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰিছিল মধ্যবান্ধৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত পাৰ্থপ্ৰতিম ডেকাই আৰু পুৰণি চহৰত ক্ৰীড়া প্ৰতিযোগিতা আৰু শাৰীৰিক প্ৰদৰ্শন উদ্বোধন কৰিছিল নিকেতন পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ দ্বিজেন্দ্ৰনাথ ডেকাদেৱে। নিকেতনৰ 32তম বাৰ্ষিক উৎসৱৰ মুকলি সভাত সভাপতিত্ব কৰিছিল নিকেতন পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত দিলীপ ডেকাদেৱে আৰু বিশিষ্ট অতিথিৰে আসন অলংকৃত কৰিছিল গুৱাহাটী IITৰ সহকাৰী পঞ্জীয়ক শ্ৰীযুত লৱণ কিশোৰ কুমাৰদেৱে। মাতৃ সন্মিলন 2020-21 শিক্ষাবৰ্ষৰ মাতৃ সন্মানখনি 29 ফেব্ৰুৱাৰী 2020 তাৰিখে প্ৰায় 450গৰাকী আই মাতৃৰ উপস্থিতিত নিকেতনৰ নতুন চহৰত অনুষ্ঠিত হয়। মাতৃ সন্মিলনখনিত সভানেত্ৰী হিচাপে উপস্থিত আছিল নিকেতনৰ মাতৃভাৰতীৰ সভানেত্ৰী তথা PV কনিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী শ্ৰীযুতা বিমলা দেৱী বাইদেৱে আৰু নিৰ্দিষ্ট বক্তা হিচাপে মাৰ্গদৰ্শন আগবঢ়াইছিল পুথিমাৰী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা মীৰা গোস্বামী বাইদেৱে। অভিভাৱক সভা 2020-21 শিক্ষাবৰ্ষত কৰোনা মহামাৰীৰ বাবে বাৰ্ষিক অভিভাৱক সন্মিলনখনি অনুষ্ঠিত কৰিব পৰা নগ'ল আৰু ইয়াৰ পৰিৱৰ্তে শ্ৰেণী অনুসাৰে অভিভাৱক সভা অনুষ্ঠিত কৰা হয়। নিকেতনৰ প্ৰতিটো শ্ৰেণীৰ অভিভাৱক সভা অনুষ্ঠিত কৰা হৈছিল। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বিশেষ কৃতিত্ব আমাৰ নিকেতনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী নিমাশ্ৰী ডালকাই অসামৰিক সেৱা পৰীক্ষা APSC অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনে। এই চেগতে নিমাশ্ৰীক নিকেতনৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তাৰোপৰি আমাৰ নিকেতনৰ বহুসংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক ক্ষেত্ৰতে নহয় অন্যান্য ক্ষেত্ৰতো বিশেষ কৃতিত্ব প্ৰদান কৰিবলৈ সক্ষম হৈছে। এইসকল ছাত্ৰ ছাত্ৰীৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অন্যান্য কাৰ্যক্ৰম শিশু শিক্ষা সমিতি অসমৰ শৈক্ষিক দিনপঞ্জী অনুসৰি প্ৰতি মাহৰ আচৰ্য বৈঠক, গণৰাজ্য দিৱস, স্বাধীনতা দিৱস, সৰস্বতী পূজা আদি অনুষ্ঠিত কৰা হয়। তাৰোপৰি 2020-21 আৰু 21-22 শিক্ষাবৰ্ষত শৈক্ষিক উপসমিতিৰ আচৰ্য আহৰ্য যুটীয়া বৈঠক অনুষ্ঠিত কৰা হয়। COVID-19ৰ বাবে বিগত দুটা শিক্ষাবৰ্ষত শিশু সভা, ছাত্ৰ সভা তথা কৃষি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিবলৈ আমি সক্ষম নহ'লোঁ। তাৰ বাবে আমি অতি দুখিত। সামৰণি সৰ্বশেষত নিকেতনৰ জন্মলগ্নৰে পৰা নিকেতনলৈ সহায় সহযোগ আগবঢ়াই অহা সকলো সন্মানীয় অভিভাৱক অভিভাৱিকা, নপুৰণি ছাত্ৰ ছাত্ৰী তথা সদাশয় ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে যোৱা 8 ফেব্ৰুৱাৰী 2022 তাৰিখৰ পৰা অনুষ্ঠিত হোৱা 33তম বাৰ্ষিক উৎসৱৰ পতাকা উত্তোলক ডক্টৰ দ্বিজেন্দ্ৰনাথ ডেকাদেৱ আৰু শ্ৰীযুত নীতিশ চন্দ্ৰ শৰ্মাদেৱ
प्रमुखे निकेतन परिचालना समितिर सम्पादक प्रमुखे सम्मानीय सदस्यসকল বিভিন্ন प्रतियोगितार विचारक तथा अन्यान्य सदाशय व्यक्तिসকললৈ निकेतনৰ तरफर পৰা आंतरिक कृतज्ञता तथा धन्यवाद ज्ञापन কৰিলোঁ আৰু মোৰ প্ৰতিবেদনত ৰৈ যোৱা অনিচ্ছাকৃত ভুলৰ বাবে ক্ষমা বিচাৰি এই প্ৰতিবেদনৰ সামৰণি মাৰিব। ধন্যবাদ, নমস্কাৰ। হ'ব দিয়া, দিলীপ কুমাৰ লগৰ প্ৰধান শংকৰদেৱ বিদ্যুৎ কেন্দ্ৰ ৰঙিয়া। প্ৰধানাচাৰ্য তেখেতৰ প্ৰতিবেদনৰ মাধ্যমেৰে নিকেতনৰ এটা প্ৰতিশ্ৰুতি আপোনালোকৰ ওচৰত দাঙি ধৰিলে। জয় শংকৰদেৱ নিকেতন ৰঙিয়া, জয় শিক্ষা সমিতি অসম, জয় হিন্দ। শিশু নিকেতনত যিসমূহ বাকী নীতি শিক্ষাও দিয়া হয়, নীতি শিক্ষা বুলি আমাৰ এটা ক্লাছে আছিলে, গতিকে শংকৰদেৱ শিশু নিকেতনৰ পৰা যিখিনি আমি শিকি গৈছোঁ, আমাৰ ব্যৱহাৰত এতিয়াও যদি কোনোবাই কথা পাতে এতিয়াও সোধে যে তুমি শংকৰদেৱ শিশু নিকেতনত পঢ়িছিলা নেকি? মানে সেইটো এটা ডাঙৰ কথা, মানে ব্যৱহাৰৰ ক্ষেত্ৰতেই হওক বা বাকী ক্ষেত্ৰতেই হওক, সেয়া কিন্তু শংকৰদেৱ শিশু নিকেতনৰ পৰাই শিকিছোঁ। আৰু প্ৰধানাচাৰ্যই কৈছে যে যিবিলাক কথা মই ইয়াত শিকি যোৱা নাই, কিন্তু এতিয়া মোক হয়তো ভাষণ দিব দিয়াৰ কাৰণে মই কম যে ইয়াত শিকি গৈছোঁ বুলি, কিন্তু আচলতে কেতিয়াও নহয় তেনেকুৱা। আৰু মই সৰুতে কেতিয়াও ভবা নাছিলোঁ, আচাৰ্য কোৱাৰ নিচিনা মই পঢ়ি একদম ভাল নাপাইছিলোঁ, কিন্তু এই বাৰ্ষিক খেল ধেমালি বুলি ক'লে কিন্তু মোৰ গা একদম হাতখন সদায়। একদম আগতেতো আমি প্ৰতিটো খেলতেই পাৰ্টিচিপেট কৰিব পাৰিছিলোঁ, নহয় জানো আচাৰ্য? কিন্তু পিছৰ ফালে মানে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে 3টা খেলতহে অংশগ্ৰহণ কৰিব পাৰে, এনেধৰণে নিয়ম বান্ধি দিছিলে। আৰু মই ইমানেই দৌৰি ভাল পাওঁ, মই 3টা দৌৰ লওঁ, 200 মিটাৰ, 400 মিটাৰ, 600 মিটাৰ, আৰু 3টাতে মই প্ৰথমেই হৈছিলোঁ। তাৰপিছত শ্ৰেষ্ঠ খেলুৱৈ হওঁ, মানে এইকেইটা দিন আৰু কোনে পাতে মানে। কিন্তু আচাৰ্য কোৱাৰ নিচিনা সঁচাকৈ পঢ়ি মানে ইমান ভাল পোৱা নাছিল।